প্ৰায় এমাহ নহয় দুমাহ নহয় প্ৰায় 3 মাহকৈ ভুগি আছো আৰু 3বাৰকৈ আল্ট্ৰাসাউণ্ড দেখাততো এতিয়া মোক ভালে লাগি আছে কিন্তু ভিতৰতহে বেমাৰখিনি আছে আৰু বেমাৰ হলেও 4 মাহ ভুগিলো। নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ' গুটিফাই ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আৰু এইকেইদিন ভিডিঅ' দিব পৰা নাই, 4 দিন মান হৈ গ'ল। যিহেতু পেটৰ বেমাৰ এটাত মানে ভুগি থকা নিচিনা হৈছে কৰিলো, এতিয়ালৈকে ঔষধ পাতি খাইও ভাল হোৱা নাই। আৰু এই বেমাৰটো কৈছো এতিয়া যিসকল মানুহে আগৰ মোৰ ভিডিঅ' চোৱা লোকসকলে গম পাব কি বেমাৰ হৈছিলে, আৰু বহুতে নাজানে হ'লেও আপোনালোকক কৈ দিব বিচাৰিছো যে মানে মোৰ পেটৰ বেমাৰ এটা হৈ আছে আৰু সেই পেটৰ বেমাৰটো হৈছে কিডনী ষ্ট'ন। আৰু যিসকলে কিডনী ষ্ট'নত ভুগিছে তেওঁলোকে গমেই পায় কিডনী ষ্ট'নৰ কেনেকুৱা বিষ আৰু মানে শান্তি নাই। আৰু এইফালে ৰাইট চাইডত হৈছে মোৰ মানে যোৱা বহাগ বিহুতে এইবাৰ বহাগ বিহুত তেতিয়া মই গহপুৰত আছিলোঁ আৰু গহপুৰত থাকোঁতে মানে তেনেকৈ পেটৰ বিষ হৈ আছিলে। তেতিয়া একো গম পোৱা নাই মানে পাথৰ হৈছে নে কি হৈছে। তাৰপিছত তাতে ডক্টৰ মেডিকেলত গ'লোঁ আৰু মেডিকেলত গৈ আল্ট্ৰাচাউণ্ড কৰিলোঁ। তাৰপিছত তেনেকৈ ডক্টৰটোৱে ক'লে গেছ কালচাৰ হৈছে বুলি। তেতিয়া গমেই পোৱা নাই আৰু কিডনী পাথৰ হৈছে বুলি। তাৰপিছত তেনেকৈ গেছ কালচাৰ হৈছে বুলি ঔষধ চকুত দিলে। তাৰপিছত ঔষধ খাই বেছিয়ে হ'ল আৰু তাৰ মানে 3 দিনমান থাকি তাৰ পৰা মই গুচি আহিলোঁ ঘৰত। আৰু ঘৰত গুচি অহাৰ পিছত ডিব্ৰুগড় গুচি গ'লোগৈ। ডিব্ৰুগড় গুচি তাতে আল্ট্ৰাচাউণ্ড কৰোঁতে ডক্টৰে ক'লে যে তোমাৰ ৰাইট ছাইডত কিডনী ষ্ট'ন হৈছে। আৰু মই আৰু তেতিয়া ভয় খাই গ'লোঁ কিডনী পাথৰ হৈছে বুলি। তাৰপিছত তেনেকৈ আজি 2 মাহমানৰ কথা তেনেকৈ ঔষধ পাতি দিলে। ঔষধ পাতি দিয়াৰ পিছত মানে ঔষধৰ লগতে গুচি যাব বুলি ক'লে আৰু 6 mm হৈছিলে পাথৰটো। তাৰপিছত তেনেকৈ ঔষধ খাই আছিলোঁ আজি প্ৰায় 2 মাহ অকণমান বেছি হ'ল। মানে ভাল হ'ল বুলি চব বস্তু খাই আছিলোঁ আৰু এইফালে পেটত ভালে হোৱা নাই, বেছিয়ে হৈ আছে। আৰু যোৱা 27 তাৰিখে মোৰ এইফালে কিডনীকত মানে বহুত বিষ হৈ গ'ল আৰু বিষ হোৱাৰ কাৰণে মানুহটো চিধা হ'বই পৰা নাই, এনেকৈ কোজা পৰি আছিলোঁ। ৰাতিপুৱা টাইমতে পূৰা বিষ আৰু বিষত মানে সহ্য কৰিব পৰা নাই। ডিব্ৰুগড় গৈ আছিলোঁ আৰু বেছি বিষ হৈ থকাৰ কাৰণে চিলাপথাৰ এপাক সোমাই পিনি দেখাই যাওঁ বুলি তাতে সোমালোঁ। আৰু সোমাওঁতে মানে আল্ট্ৰাচাউণ্ড কৰিলে। আল্ট্ৰাচাউণ্ড কৰোঁতে কিডনীকৰ পৰা পাথৰ এটা ওলাই ইয়াত মানে ভিজি আছিল। পেচাব লেট্ৰিন চব বন্ধ হৈ গৈছিলে। তাৰপিছত তেনেকৈ তাতে বেজি চেজি মাৰিলে। তাৰপিছত তেনেকৈ পেচাবৰ লগত পাথৰটো ওলাই গ'ল। আকৌ মানে পাথৰ বেছিয়ে হৈছে আৰু 4 mm পাথৰ আৰু 4টা হৈ গৈছে মানে পেটত। তাৰপিছত তেনেকৈ এতিয়া মানে বহুত বিষাই, এতিয়াও আজিও বিষ হৈ আছে। এইকেইদিন মানে বিষ হৈ থকাৰ কাৰণে ইমান ভিডিঅ' চিডিঅ' বনোৱাই নাই আৰু বনাব পৰা মানে শক্তি নাইকিয়া নিচিনা হৈ গৈছে। আৰু এই বেমাৰটোত ভুগি থকা হ'ল বাৰু 3 মাহমান হৈ গ'ল। মানুহটোতো ওপৰতে ভাল কিন্তু ভিতৰত যে বেমাৰ হৈ আছে। হ'লেও আপোনালোকৰ মৰম চেনেহতে মানে হাঁহি ধেমালিৰে ভিডিঅ'বোৰ বনাই থাকোঁ। এতিয়া মোক ভালে দেখি আছে বৰ্তমান, কিন্তু পেটত বহুত বিষ আৰু এতিয়াও বিষ হৈ আছে। আৰু কোনোবা যদি তেনেকৈ মানে ঘৰুৱা ঔষধ চৌষধ জানে অকণমান ক'বচোন। আৰু পাথৰটো ভাল হৈছিলে নিচিনা ভাবিছিলোঁ, কিন্তু এটা আছিলে প্ৰথমতে পাথৰ আৰু এটাটো বাৰু এতিয়া ওলাই গ'ল। এতিয়াৰকেইটা আকৌ মানে 4.3 mm হৈছে। এটা নহয় দুটা নহয় 4টাকৈ আছে মানে এতিয়া পেটত। আৰু সেইটোৱে আৰু সোনকালে ভাল হৈ যাওক বুলি ভাবিছোঁ আৰু আপোনালোকৰ মাজত ভিডিঅ' চিডিঅ' দি থাকিবলৈ। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে, আৰু বেছি দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ।